নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই আজি ওলাইছোঁ বিস্কুট বনাবলৈ আকৌ এটা ভিডিঅ' দিম বুলি আপোনালোকৰ মাজলৈ। এইফালে সকলো বস্তুখিনি যোগাৰ কৰি ল'লোঁ ধুনীয়াকৈ। যোগাৰ কৰি লৈ এতিয়া ধুনীয়াকৈ মাৰি ল'ম। মই ঘোলাই ল'ম প্ৰথমে, ঘোলাৰ পিছত চাওক আপোনালোকে কেনেকৈ কৰিব লাগে। আৰু এতিয়া ধুনীয়াকৈ ঘোলাই উঠাৰ পিছত মঠি ল'ম ধুনীয়াকৈ। মঠি আছোঁ আৰু হাতে বনোৱাটো একচুৱেলি নিজৰ লাডু কৰিবলৈ যিমানখিনি সুবিধা হয় সিমানখিনিলৈকে মঠি ল'ব। চাওকচোন মই যেনেকৈ বনাইছোঁ এনেকৈ মোৰ বিস্কুট ধুনীয়াকৈ ৰেডি হৈ গ'ল। মই চেফ দি ল'লোঁ আৰু এতিয়া অভেনত দি উলিয়ালোঁ। এইফালে বিস্কুট হৈ পেকিং কৰিলোঁ। এবাৰ মানুহজনে আনিছিলে মানিমুনি আৰু বগৰী কেইটামান, তাকে বনাওঁ বুলি মই চাই আছোঁ। গাঁৱত থাকিলেতো ধুনীয়াকৈ পাই যায় এইবিলাক। চব্জি বনোৱাৰ লগতে আমাৰ টিকলি এইফালে খোৱাত আৰম্ভ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ